ছাত্ৰ-ছাত্ৰীসকল যোৱাপালত আমি 22 নম্বৰটো আলোচনা কৰিছিলোঁ। একটো আলোচনা কৰি দুইটো তোমালোকে কৰি পেলাবা। 23 নম্বৰটো চোৱা। এটা খেল হ'ল এটা এটকীয়া মুদ্ৰালৈ 3 বাৰ টচ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা। হানিফ খেলখনত জয়ী হ'ব যদি সি আটাইবোৰ ফলাফল একে পায়, অৰ্থাৎ 3টা মুণ্ড বা 3টা পুচ্ছ পায়, আৰু আনহাতে পৰাজিত হ'ব। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এতিয়া 1 টকীয়া কইন লৈছে, এতিয়াটো 10 টকীয়া কইন এটা ললো। দুয়োটা পিঠি আছে। এইটো এটা পিঠিত 10 লিখা আছে, চাইছানে? এইটো হ'ল টেইল, আৰু এইটো পিঠিত অহুস্তম্ভটো আছে, চাইছানে? এইটো হ'ল হেড। যে মুদ্ৰাখনৰ দুটা পিঠি, এটা হ'ল হেড আৰু এটা হ'ল টেইল। এটা মুদ্ৰা 3 বাৰ মাৰিছে ওপৰলৈ, এনেকে ধৰি লৈ 3 বাৰ মাৰিছে। 3 বাৰ মৰাত প্ৰতিবাৰতে কি এটা ফলাফল পাব, হয় হেড পাব, নহয় টেইল পাব। মুদ্ৰাটো তলত গৈ পৰিব, হয় টেইল পৰিব, নহয় হেড পৰিব। গতিকে আমি আগ ধৰি কি কৰিম, ফলাফল কি পাওঁ আমি চাই লওঁ। 23 নম্বৰটো এটকীয়া মুদ্ৰা 3 বাৰ গৈছে নে? 3 বাৰ টচ কৰিছে। 3 বাৰ টচ কৰি পোৱা ফলাফল কি হ'ব? কি পাম আমি? পোৱা সম্ভাৱ্য ফলাফল আমি যেনেকে ধৰি লৈছো তেনেকে নহ'বও পাৰে, কাৰণ হেড আগত ধৰিছে, কিন্তু প্ৰথমবাৰ হেড নোলাই টেইল ওলাব পাৰে। গতিকে সম্ভাৱ্য 3 বাৰ মাৰিছে, 3 বাৰতে যেনিবা হেড ওলাল। প্ৰথমবাৰতো হেড ওলাল, পিছৰ বাৰতো হেড ওলাল, পিছৰ বাৰতো হেডেই ওলাল। পিছৰ বাৰত হেড ওলাল, পিছৰ বাৰত হেড ওলাল, পিছৰ বাৰত টেইল ওলাল। হ'লনে? পিছৰ বাৰত প্ৰথম হেড ওলাল, পিছৰ বাৰত টেইল ওলাল, পিছৰ বাৰত হেড ওলাল, হয়? পিছৰ বাৰত যেনিবা হেড ওলাল, টেইল ওলাল, হয়নে? পিছৰ বাৰত যেনিবা টেইল ওলাল, হেড ওলাল, হয়? পিছৰ বাৰত যেনিবা টেইল ওলাল, হেড ওলাল, টেইল ওলাল, হৈছেনে? পিছৰ বাৰত যেনিবা টেইল ওলাল, হেড ওলাল। পিছৰ বাৰত যেনিবা 3 বাৰতে কি ওলাল? টেইল ওলাল। ধৈৰ্য দিছো। কেইটা হ'ল চোৱাচোন, 1 2 3 4 5 6 7 8। আমি 8 ধৰণৰ ফলাফল পাম। 3 বাৰ মাৰি পঠিয়াইছে এনেকে, বুজি পাইছা না? মুদ্ৰাটো এনেকে 3 বাৰ মাৰি পঠিয়াইছে। তো প্ৰথম প্ৰতিবাৰতে হেড ওলাল, আমি ধৰি লৈছো, সেইকাৰণে সম্ভাৱ্য। কিন্তু এনে মাৰিলে হেড নোলাবও পাৰে। আমি এইদৰে 8টা ফলাফল পাইছো। এতিয়া কি কৈছে, হানিফ খেলখনত জয়ী হ'ব যদি আটাইবোৰ ফলাফল একে পায়। আটাইবোৰ ফলাফল 3 বাৰতো একে পায়, অৰ্থাৎ 3টা মুণ্ড বা 3টা পুচ্ছ হয়, আনহাতে পৰাজিত। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা। হানিফ জয়ী হ'ব যদি প্ৰতিবাৰ 3 বাৰ মাৰি পঠিয়ালে প্ৰতিবাৰতে হয় হেড ওলাব লাগিব, নহয় টেইল ওলাব লাগিব। একে ফলাফল পাব লাগিব। তো প্ৰতিবাৰতে হেড ওলাল, এইটোত জয়ী। এইটো প্ৰতিবাৰতে টেইল ওলাল, এইটোত জয়ী, হয়নে? বাকী ক্ষেত্ৰত কিন্তু কি হ'ব? পৰাজিত হ'ব। গতিকে পৰাজিত হোৱা কেইটা আছে ফলাফল? 1 2 3 4 5 6টা। এটাকে হানিফ পৰাজিত হোৱাৰ সম্ভাৱিতা।
ইকুৱেল কি আহিব টোটেল ফলাফল কিমান 8টা পৰাজিত হৈছে কেইটাত 6টাত তাৰমানে তিনিওটা হেড ওলালে বা তিনিওটা টেইল ওলালে জয়ী বা এইকেইটাত পৰাজিত বাকী 6টা থাকিল 2ৰে কাটি দিয়া 3বাৰ 2ৰে কাটিলে কেইবাৰ 4বাৰ এইটো নেই সম্ভাৱিতা পৰাজিত যি জয়ী হোৱাৰ সম্ভাৱিতা সোধে জয়ী কেইটাত থৈছে এইটোত আৰু এইটোত 2/8 হ'ব হ'ল এইটো নেই তাৰপিছত কি কৈছে 24 নম্বৰটো এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱা হ'ল সম্ভাৱিতা কি যাতে এবাৰো 5 নোলায় অন্তত এবাৰ 5 ওলায় ইংগিতত কি দিছে এটা লুডু গুটি দুবাৰ আৰু দুটা লুডু গুটি এবাৰ একেলগে মাৰি পঠিওৱা পৰীক্ষা একে বুলি বিবেচনা কৰা হয় এটা লুডু গুটি দুবাৰ মাৰিলা আৰু দুটা লুডু গুটি এবাৰ মাৰিলা একেটাই ফলাফল পোৱা যাব লুডু গুটিত থকা সংখ্যা কেইটাই মনত পেলোৱা কি কি আছিল 1ৰ পৰা 6 লৈ হয়নে যে এটা লুডু গুটি কেইবাৰ দুবাৰ মাৰি পঠিয়াইছে 1ৰ পৰা 6 লৈ আমি এক ধৰি ফলাফল কেইটা জানি ল'ব লাগিব এটা লুডু গুটি দুবাৰ এটা লুডু গুটি দুবাৰ মাৰি পঠিয়াই পোৱা সম্ভাব্য ফলাফল কেইটা সজাই ল'ব লাগিব প্ৰথমবাৰ যেনিবা 1 ওলাল পিছৰ বাৰতো 1 ওলাল প্ৰথমবাৰ 1 ওলাল পিছৰ বাৰত 2 ওলাল প্ৰথমবাৰ 1 ওলাল পিছৰ বাৰ 3 ওলাল প্ৰথমবাৰ 1 ওলাল পিছৰ বাৰ 4 ওলাল প্ৰথমবাৰ 1 ওলাল পিছৰ বাৰ 5 ওলাল প্ৰথমবাৰ 1 ওলাল পিছৰ বাৰ 6 ওলাল 1ৰ পৰা 6 লৈকে সংখ্যা কেইটা থাকে আমি ধৰি লৈছো এনেকে तर 1 লৈছো আগত এটো পিছতে ইয়াৰ উল্টাটো আহিব না নাই আচ্ছা পিছৰ বাৰ 2 ওলাল প্ৰথমবাৰ দ্বিতীয়বাৰ 1 ওলাল পিছৰ বাৰ 2 ওলাল 2 ওলাল পিছৰ বাৰ 2 ওলাল 3 ওলাল এটা হাজন 1 ললো প্ৰথমবাৰ 2 ললো পিছত 3 লম পিছত উল্টাই দিম উল্টাকে পাব পাৰিম ফলাফল 2 ওলাল 4 ওলাল 2 ওলাল 5 ওলাল 2 ওলাল 6 ওলাল পাতার একটা হাজন তেতিয়াহ'লে আমার মিস নহয় রয়ে না যায় মাঝে মাঝে এনে যদি আমি এদৰে চিন্তা কৰি পাতোতে ৰৈ যাব গতিকে 1 ললো প্ৰতিবাৰ প্ৰথমবাৰ প্ৰতিটোতে 1 পিছত তা হেতুৰ পৰা আহিব 1 2 3 4 5 6 পিছৰ বাৰ প্ৰথম 2 ললো প্ৰতিবাৰতে হেতুৰ পৰা 1 2 3 4 5 6 তেতিয়াহ'লে গ্যাপ ৰৈ না যায় নহলে গ্যাপ ৰৈ যায় এবার কি ললো 3 ললো 1 3 2 3 3 3 4 3 5 3 6 হৈছে না পিছত কি আছে 4 1 4 2 4 3 4 4 4 5 4 6 আমি আটাইকেইটা ডিজিট ল'ব লাগিব তাৰপিছত যেনিবা 5 1 5 2 5 3 5 4 5 5 5 6 তাৰপিছত যেনিবা 6 1 6 2 6 3 6 4 6 5 6 6 এইটো আহিব তাৰ মানে
1ৰ পৰা 6 লৈকে সংখ্যাকেইটা প্ৰথমবাৰ আমি ধৰিব লাগিব, তেতিয়াহ'লে আমাৰ খেলি মেলিটো নাহে। বুজিব পাৰিছে না বস্তুটো? 1 1 2 1 3 1 4 1 5 1 6 1 এতিয়া 36টাই আছে। এতিয়া কি কৈছে? এবাৰো 5 নোলাই। 5 নোলাই কেইবাৰ? 5 ওলোৱা কেইবাৰ সেইটো চাই লোৱা। এইটো এটা, এইটো এটা, দুটা, হয়নে? এইটো এটা, তিনিটা, এইটো এটা, 4টা ওলাই। ধৰিব পাৰিছানে? 4টা ওলাই, বাকী আৰু 5 নাই। আছেনে চোৱাচোন? 5 ওলোৱা নাই। এই 4টা 5 নোলাই। 5 নোলোৱাৰ সম্ভাৱিতা। হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা। তেতিয়াহ'লে 1 2 3 4টা 36টা আছে। 36টাৰ 4টা গুচি গ'ল, কেইটা থাকিল? 32টা। হানিফ পরাজিত হওয়ার সম্ভাবিতা। হানিফ পরাজিত হওয়ার সম্ভাবিতা। কি হব? 4টা, 1 2 3 4টা, 4টাত 5 ওলাইছে, হয়নে? তাহলে 5 নোলোৱা কি ওলাব? কেইটা থাকিল? 32টা। 36টাৰ পৰা 4টা গুচি গ'ল, 36, হয়নে? 4ৰে কাটা 8 বাৰ, 4ৰে কাটিলে কেইবাৰ? 9 বাৰ। হল হানিফ পরাজিত হওয়ার সম্ভাবিতা। আর যদি জয়ী হওয়ার সম্ভাবিতা, তাহলে 4 বাই কি হবো? 36। 4 বাই 36 হলো। তো 24 এইখিনিলৈকে শেষ হল। এতিয়া 25 নম্বৰটো দিছে, প্ৰশ্নটো চোৱা কি কৈছে। তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য, তোমাৰ উত্তৰৰ কাৰণ দেখুওৱা। যদি এটা দুটা মুদ্রা একেলগে টচ কৰা হয়, তাত 3টা ফলাফল থাকে, 2টা মুণ্ড, 2টা পুচ্ছ, প্ৰত্যেকৰে এটা। সেইবাবে এই ফলাফলৰ প্ৰতিটোৰ সমবেত হব 1/3। ফলাফল কেইটা লৈছে? দুটা মুদ্রা মাৰিছে, 3টা ফলাফল মাত্ৰ লৈছে, 2টা মুণ্ড, 2টা পুচ্ছ বা প্ৰত্যেকৰে এটা, হয়নে? তেতিয়াহ'লে আমি সঁচা নে মিছা আমি সেইটো উলিয়াব লাগে, হয়নে নহয়? গতিকে সঁচা মিছা উলিয়াবলৈ যাওঁতে আমি কি কৰিব লাগিব? নম্বৰ আছিল 25 নম্বৰ ন? কি আছে? শুদ্ধ, হয়নে? কাৰণ বিবেচিত ফলাফল দুটা কি? প্ৰথমটো অশুদ্ধ, পিছৰটো যদি এটা লুডুগুটি দলীয় হয়, তাত 2টা ফলাফল থাকে, এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা। সেইকাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হল 1/2। গতিকে আমি চাওচোন উলিয়াই সঁচা নে মিছা, তেতিয়া পোৱা যাব, ধৰিব পৰা যাব। আমি উলিয়াই চাই লওঁ কি হয়। 2টা মুদ্রা একেলগে টচ কৰা হৈছে, সম্ভাব্য ফলাফল 25 দেই, 1 25 সম্ভাব্য ফলাফল একেলগে টচ কৰিলে সম্ভাব্য ফলাফল কি কি পাম আমি? 2টা হেড ওলাব পাৰে, হয়নে? প্ৰথমটো হেড, পিছৰটো টেইল ওলাব পাৰে। প্ৰথমটো টেইল, পিছৰটো হেড ওলাব পাৰে, 2টা টেইল ওলাব পাৰে, হয়। এই 4টা, 2টা মুদ্রা যদি একেলগে টচ কৰো, আমি 4টা ফলাফলেই পাম। সুধিছে কি 3টা ফলাফল থাকে, 2টা মুণ্ড, 2টা পুচ্ছ বা প্ৰত্যেকৰে এটা। 2টা মুণ্ড, 2টা পুচ্ছ বা প্ৰতিটোৰে এটা। তো ফলাফল কেইটা হল? 4টা। আহিলনে? 1 2 3 4টা। ফলাফল কেইটা পাম আমি? 4টা। কিন্তু ইয়াত ফলাফল কেইটা গৈছে? 3টা গৈছে, হয়নে? 3টা ফলাফল থাকে, গতিকে এইটো 3টা ফলাফল নহয়, 4টা ফলাফল। তেতিয়াহ'লে প্ৰত্যেকৰে সমবেত হল কিমান? 1/3। এতিয়া 2টা মুণ্ড থকাৰ সম্ভাৱিতা কি হব? এটা আছে। টোটেল কেইটা আছে? 4টা। এইটোৰ দেই, এইটোৰ সমবেতা কি ওলাব? এনেই পাতি দিছো, দেখুৱাইছো। 2টা মুণ্ড হেড থকা
এটা আছে টোটেল ফলাফল কেইটা 4টা যে দুটা পুষ্য থকা এটোৰ সম্ভাৱিতা একদম এটো উলিয়াই লও এটা আছে কেইটা আছে টোটেল 4টা যে দুটা মুণ্ড বা দুটা পুষ্য থকা সম্ভাৱিতা পালো নাইবা প্ৰত্যেকৰ এটা হয় হেড নহয় টেইল গতিকে এটোৰ সম্ভাৱিতা কিমান 1/4 এটোৰ সম্ভাৱিতা কিমান 1/4 কিন্তু তাত কি দিয়া আছে 1/3 দিয়া আছে গতিকে 1/3 টো কি হ'ব নোৱাৰে গতিকে ফলাফলটো কি অশুদ্ধ কাৰণ প্ৰত্যেকৰে সম্ভাৱিত হল 1/4 কিন্তু তাত দিয়া আছে 1/3 গতিকে অশুদ্ধ 2 নম্বৰটো দিছে যদি এটা লুডুগুটি দলীয় হয় তাত দুটা ফলাফল থাকে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা সেইকাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিত হল 1/2 আমি লুডুগুটি এটা কইয়া লুডুগুটি দেই বাপ লুডুগুটি দলিয়ালে ফলাফল কেইটা আমি কি পাম সম্ভাৱ্য ফলাফল কি পাম আমি 1 2 3 4 5 6 এটা 2 নম্বৰটো দেই লুডুগুটি থকা সংখ্যা কেইটাহে পাম 1 2 3 4 5 6 হয়নে গতিকে এই কেইটাত আমি কি পোৱা যাব এটা অযুগ্ম সংখ্যা কেইটা আছে যুগ্ম সংখ্যা কেইটা আছে অযুগ্ম সংখ্যা এটো এটা তিনটা অযুগ্ম সংখ্যাৰ সম্ভাৱিতা 3 কিমান 6 কিমান হ'ব 1/2 হয় যুগ্ম সংখ্যা কেইটা আছে চোৱা 1 2 3 3 কিমান 6 সম্ভাৱিতা কিমান 1/2 যুগ্ম অযুগ্ম সংখ্যাৰ সম্ভাৱিতা 1/2 যুগ্ম সংখ্যাৰ সম্ভাৱিতা কিমান 1/2 গতিকে কি কৈছে 1/2 গতিকে কি শুদ্ধ গতিকে এইটো লেসন কৰিলো বাকি 12.2 টো এইটো এডিশনাল এইটো নালাগে কিন্তু সাৰাংশ চাবা ইয়াৰ পৰা দিয়া পৰীক্ষাত এতিয়া ইয়াৰ মাজৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে বুজি পাইছানে উদাহৰণত অংকবিলাক আছে এটা অংক দিছে 350 পেজত চোৱা এটা সংগীত চকীৰ খেলত এজন ব্যক্তিক আৰম্ভ কৰা 2 মিনিটৰ ভিতৰত সংগীতটো যিকোনো সময়ত বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হ'ল সংগীতটো আৰম্ভ কৰা প্ৰথম আধা মিনিটত বন্ধ কৰাৰ সম্ভাৱিতা কি কিমান সময়ত বন্ধ কৰিবলৈ দিলে 2 মিনিটৰ হয়নে সংগীতটো আৰম্ভ কৰা প্ৰথম আধা মিনিটত বন্ধ কৰাৰ সম্ভাৱিতা কি প্ৰথম আধা মিনিটত 2 মিনিটত টোটাল সময় কিমান যদি হেৰি লৈ যাও আমি 2 মিনিট সেকেন্ডলৈ লৈ গলে 2 মিনিটত কিমান 2 মিনিট ইকুৱেল 2 মিনিট কিমান 120 সেকেন্ড সহজভাৱে লৈ লৈছো প্ৰথম আধা মিনিটত কিমান সেকেন্ড 30 সেকেন্ড 120 গুচি গ'ল এইটো কাটা এবাৰ এইটো কাটিলে কেইবাৰ পাৰি গ'ল 1/4 পাতাই ললে 1/4 হৈছে নাইবা আধা মিনিটেই ধৰি দিয়া 2 মিনিট ধৰি লোৱা টোটাল সময় 2 মিনিট কিমান সময় দিছে আধা মিনিটত কি হ'ব আধা হৰণ চিনটো পূৰণ চিন দি দিলে 1/2 হ'বনে 1 1 1 1 2 2 4 নেক ধৰি নকৰা তে কেনেকে সজাবা টোটাল সময় কিমান এইটো উদাহৰণ দেই বুজাই দিছো মুঠ সময় উদাহৰণৰ দে এক্সাম্পল মুঠ সময় কিমান 2 মিনিট উদাহৰণ কিমান 10 উদাহৰণ 10 পেজ নম্বৰ ধৰি লোৱা 2350 পেজ প্ৰাপ্ত সময় আধা মিনিটতেই লৈ লোৱা আধা মিনিট এটাকে সম্ভাৱিতা ইকুৱেল কি আহিব টোটাল সময় 2 কিমান প্ৰাপ্ত সময় 2 ঠিক আছে 1/4
2। এই হৰণ চিনটো পূৰণ চিন দি দিয়া, 2টো গুচি যাব ওপৰৰ সংখ্যা তললৈ। এই 2ৰ তলত 1 এটা আছে, 1টো আহিব ওপৰত। 1 1 গুণ 1, 2 2 গুণ কিমান 4। গতিকে উদাহৰণৰ অংকবিলাকো চাবা, সেইবিলাকো দিব পাৰে।